বানপানী নামি যোৱাৰ পিছত কি কৰিব লাগে বানপানীৰ পানী হয়তো শুকাই গ'ল এতিয়া আপুনি ভাবিছে পানী শুকাই গ'ল যেতিয়া সকলো ঠিকই হ'ব কিন্তু আপুনি জানেনে পানী শেষ হৈ যোৱাৰ পিছতো বিভিন্ন ধৰণৰ আশংকা আসলতে উদ্ভৱ হ'ব পাৰে আজি প্ৰথম কথাটো হৈছে ঘৰলৈ সোমোৱাৰ আগতে সাৱধান হওক বানপানীৰ পানী নামি গ'ল বুলিয়ে পোনপ্ৰথমতে ঘৰটোত সোমাই নাযাব প্ৰথমতে চাওক ঘৰৰ দেৱাল মজিয়া বা ছাদত কোনো ধৰণৰ ক্ষতি হৈছে নেকি আৰু যদি সন্দেহ হৈছে যে ঘৰৰ কোনো অংশ দুৰ্বল হৈ পৰিছে তেনেহলে তৎক্ষণাৎ লগে ঘৰটোৰ ভিতৰত সোমাই নপৰিব ২ নম্বৰ কথাটো হৈছে বিদ্যুতৰ পৰা সাৱধান আৰু এইটো হৈছে আটাইতকৈ ডাঙৰ গুৰুত্ব মন কৰিবলগীয়া কথা যেতিয়া ঘৰৰ তিতি থকা মজিয়াখন আৰু বৈদ্যুতিক সংযোগ একেলগে থাকিব তেতিয়াহলে বিদ্যুৎ স্পৃষ্ট হোৱাৰ সম্ভাৱনা থাকে সেয়েহে যদিহে আপোনালোকে দেখা পায় যে কোনো ধৰণৰ বৈদ্যুতিক তার পৰি ছিঙি আছে বা কোনো ধৰণৰ বৈদ্যুতিক সঁজুলি পানীত ডুবি আছে তেনেহলে লগালগ হাতেৰে চুবলৈ নাযাব পৰাপক্ষত বিশেষজ্ঞ বা বিদ্যুৎ বিভাগক জনাই লওক চতুৰ্থটো পইণ্ট হৈছে বানপানীৰ পানীৰ সংস্পৰ্শলৈ অহা খাদ্যসমূহ হয়তো দেখাত বিশুদ্ধ যেন লাগিব পাৰে বা ভাল হৈ আছে যেন লাগিব পাৰে কিন্তু সেইসমূহ খাদ্যবস্তু পেলাই দিয়াই ভাল হয় কাৰণ সেই খাদ্যবস্তুসমূহ এবাৰ বানপানীৰ তিতাৰ পিছত দূষিত হৈ পৰে ৫ নম্বৰ পইণ্টটো হৈছে ঘৰখন আৰু সামগ্ৰীসমূহ ভালদৰে পৰিষ্কাৰ কৰক বানপানীৰ পানী নামি যোৱাৰ পিছত বিভিন্ন ধৰণৰ বোকা ময়লাসমূহ আমাৰ ফ্ল'ৰসমূহত জমা হোৱা দেখা যায় আৰু লগতে বিভিন্ন ধৰণৰ জীৱাণুও সেই ঠাইসমূহত বাহ লয় গতিকে ঘৰখন ভালদৰে পৰিষ্কাৰ কৰক আৰু উপযুক্তভাৱে ডিসইনফেক্ট ব্যৱহাৰ কৰক আৰু পৰাপক্ষত শিশু আৰু বৃদ্ধসকলক সেই ঠাইসমূহত যোৱাৰ পৰা আঁতৰাই ৰাখক ২ নম্বৰ পইণ্টটো হৈছে ৰোগৰ পৰা সাৱধান হওক বানপানীৰ পিছত দুটা বস্তুৱে ৰোগৰ বৃদ্ধি কৰিব পাৰে এটা হৈছে মহৰ প্ৰকোপ আৰু আনটো হৈছে দূষিত পানী গতিকে দূষিত পানী আৰু মহৰ প্ৰকোপ এই দুইটাৰ পৰা পৰাপক্ষত সাৱধান হ'বলৈ চেষ্টা কৰক আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে সাপ আৰু লগতে অন্যান্য বিষাক্ত জীৱ-জন্তুৰ পৰা সাৱধান দেখা যায় যে বানপানীৰ পানী শুকোৱাৰ পিছত এই ধৰণৰ জীৱ-জন্তুসমূহে সাধাৰণতে শুকান ঠাই বিচাৰি মানুহৰ ঘৰত প্ৰৱেশ কৰা দেখা যায় গতিকে ঘৰখন সাফা কৰাৰ আগতে সাৱধান হওক আৰু লগতে আন্ধাৰ জেগাত যোৱাৰ আগতে আৰু লগতে বানপানীত তিতি থকা জোতাসমূহ পৰিধান কৰাৰ আগতে এবাৰ ভালদৰে পৰীক্ষণ কৰি ল'ব ৮ নম্বৰ পইণ্টটো হৈছে অসুস্থ হ'লে অৱহেলা নকৰিব দেখা যায় যে বানপানীৰ পানী শুকোৱাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ যেনে ডায়েৰিয়া জ্বৰ ছালৰ সমস্যা বমি এনেকুৱা ধৰণৰ ৰোগসমূহে দেখা দিয়ে গতিকে যদিহে আপোনাৰ